বান্ধৱীসকল মই শেৱালিছ কিটচেনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত মই আপোনালোকলৈ এটা বেঙেনাৰ ৰেচিপি লৈ আহিছোঁ। অতি সাধাৰণভাৱে বনাইছোঁ বেঙেনাৰ ৰেচিপিটো। আহকচোন ৰেচিপিটো বনাওঁ। বেঙেনা পোৰা বনাবলৈ আমি যি যি বস্তুৰ দৰকাৰ সেইখিনি গোটাই লৈছোঁ আৰু আপোনালোকক দেখাবলৈ লৈছোঁ। দুটা গোল বেঙেনা লৈছোঁ, এটা অকণমান ডাঙৰ আৰু এটা অলপ সৰু। তেল লৈছোঁ, আজি মিঠাতেল লৈছোঁ। এটা ডাঙৰ সাইজৰ পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ। এটা বিলাহী লৈছোঁ অলপ সৰু সৰুকৈ কাটি। দুটা কেঁচা জলকীয়া লৈছোঁ, হালধি গুড়ি লৈছোঁ, কেঁচা ধনিয়া অলপ কাটি লৈছোঁ, গোটা জিৰা লৈছোঁ, নিমখ লৈছোঁ আৰু জলকীয়া গুড়ি অলপ লৈছোঁ। বেঙেনাখিনি পোৰাৰ আগতে আমি এনেকৈ চুৰিৰে অলপ কাটি ল'ম। তেতিয়া সোনকালেও পুৰিব আৰু পোক চোক থাকিলেও আমি গম পাম। এনেকৈ চাই এনেই নৰ্মেলি নাথাকিব লাগে বেঙেনা দুটা ভালেই, তথাপি পুৰাৰ পিছত আমি আকৌ এবাৰ চাই ল'ম। এতিয়া আমি বেঙেনা দুটা পুৰো ব'লক। বেঙেনা দুটা পুৰিবলৈ আমি গেছৰ ফ্লেম দুটা অন কৰি লৈছোঁ আৰু এনেকৈ গেছত একেলগে দুয়োটা বহাই দিছোঁ। আমি মাজে মাজে ওলট পালট কৰি থাকি বেঙেনা দুটা ভালদৰে পুৰি ল'ম। আমি বেঙেনা দুটা ওলট পালট কৰি পুৰি ল'লোঁ। ধুনীয়াকৈ পুৰি গৈছে। আমি এনেকৈ চাকুটোৰে চাইছোঁ ধুনীয়াকৈ সিজিছে। আমি এতিয়া গেছৰ ফ্লেমটো বন্ধ কৰি দিছোঁ আৰু বেঙেনা দুটা প্লেটত উলিয়াইছোঁ। এইখিনি অলপ ঠাণ্ডা হ'ব দিছোঁ। ঠাণ্ডা হোৱাৰ পিছত আমি বাকলিখিনি গুচাই ল'ম। বেঙেনাখিনি অলপ ঠাণ্ডা হৈ গ'ল, বহুত বেছিও ঠাণ্ডা হোৱা নাই। আমি বাকলিখিনি গুচাই লওঁ। বাকলিখিনি গুচাই ল'লোঁ। এতিয়া আমি এনেকৈ চাই লৈছোঁ, নাই ইয়াতে একো পোক নাই, একো চিন্তা কৰিবলগীয়া একোৱে নাই। এইটোও চাই লৈছোঁ আমি। এয়া একেবাৰে ধুনীয়া বেঙেনা দুটা। এতিয়া আমি এনেকৈ কাটি ল'ম। আমি ঠাৰিটো পেলাই নিদিওঁ, এইখিনিও আমি ৰেচিপিত ইউজ কৰিম, সেইকাৰণে অকণমান বেঙেনা আমি ছাইডত ৰাখি দিছোঁ। আৰু এতিয়া আমি এনেকৈ কাটি কাটি সৰু সৰু কৰি ল'ম। আপুনি হাতেৰে মেছ কৰিও দিব পাৰে। মই এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া আমি গেছত পেনখন বহাই দিওঁ। গেছৰ ফ্লেমটো অন কৰি আমি পেনখন গৰম কৰি ল'লোঁ আৰু ইয়াতে 1 চামুচ মিঠাতেল দি দিলোঁ। আজি মই মিঠাতেল ইউজ কৰিছোঁ, আপোনালোকে যিকোনো তেল ইউজ কৰিব পাৰে। আৰু ইয়াতে দিলোঁ জিৰা 1 চামুচ। জিৰা দিলে বেঙেনা পোৰাটোৰ ফ্লেভাৰ ধুনীয়া হয়। জিৰাটো আপোনালোকে স্কিপ নকৰিব। তাৰপিছত আমি পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি আমি ধুনীয়াকৈ গুলপীয়া হোৱালৈকে অলপ সময় ভাজি ল'ম। পিঁয়াজখিনি আমি অলপ ৰংচোৱা হোৱালৈকে ভাজি ল'লোঁ। এতিয়া ইয়াতে আমি কেঁচা জলকীয়া দুটাও দি দিম। জলকীয়াটো আপোনালোকে নিজৰ ইচ্ছামতে দিব। আৰু ইয়াতে দি দিম বিলাহীখিনি। বিলাহী দিয়াৰ লগে লগে আমি ইয়াতে দি দিম সোৱাদ অনুসৰি নিমখ। ধুনীয়াকৈ মিলাই দিছোঁ। হালধি গুড়িটো ইয়াতে অপশ্যনেল হয়, আপুনি নিদিলেও চলি যাব। তথাপি মই অকণমান হালধি গুড়ি দি দিছোঁ।
কিছুমানে ইয়াতে আদা নহৰু বটাও অলপ দি দিয়ে, মই দিয়া নাই ইয়াতে। আদা নহৰু এইবিলাক যদি আমি ইয়াতে বেছিকৈ দি দিওঁ তেতিয়া আচল যিটো বেঙেনাৰ সোৱাদ ন সেইটো একেবাৰে নোহোৱা হৈ যাব। এইখিনি আমি ঢাকন নিদিয়াকৈ বনালেও গলি যাব, কিন্তু আমি সোনকালে হোৱাৰ কাৰণে আমি 2 মিনিট ঢাকন মাৰি গেছৰ ফ্লেমটো কমাই দিছোঁ। এতিয়া আমি ঢাকনখন গুচাই চাইছোঁ। ধুনীয়াকৈ পিঁয়াজ বিলাহীখিনি ভজা গৈছে, তেলখিনি বিৰিঙি উঠিছে অলপ অলপ। আৰু এইখিনি সময়তে আমি অকণমান জলকীয়া গুড়ি দি দিছোঁ। জলকীয়া গুড়িটো সম্পূৰ্ণ অপশ্যনেল হয়, আপোনালোকে ভাল পালে দিব আৰু যদি নাখায় স্কিপ কৰি দিব। আৰু এতিয়া আমি ইয়াতে বেঙেনা পোৰাখিনি মিলাই দিছোঁ। গেছৰ ফ্লেমটো অকণমান কমাই দিছোঁ। গেছৰ ফ্লেমটো বঢ়াই ধুনীয়াকৈ মিলাই দিছোঁ। আমাৰ ইয়াতে নিমখ হালধি অলৰেডি দিয়া হৈ গ'ল, এতিয়া একো দিবৰ দৰকাৰ নাই। কিন্তু আপোনালোকে যদি ইয়াতে মছলা এড কৰিব খোজে অকণমান জিৰা পাউডাৰ নহ'লে গৰম মছলা পাউডাৰ অকণ দি দিব পাৰে। মই কিন্তু একেবাৰেই দিয়া নাই। এনেকৈ আমি 2 মিনিট ধুনীয়াকৈ লৰাই ভাজিম, যাতে এইটো পিঁয়াজ বিলাহী ভজাৰ মিশ্ৰণটো ধুনীয়াকৈ বেঙেনাত লাগি ধৰে। আমি 2 মিনিট ভাজি ল'লোঁ মিলাই আৰু আমি অলপ কেঁচা ধনিয়াও দি দিওঁ। মিলাই দিছোঁ ধুনীয়াকৈ। বেঙেনাখিনি হৈ গ'ল। আচলতে বেঙেনাখিনিতো আমি যেতিয়া পুৰি লৈছিলোঁ তেতিয়া ভালকৈ সিজিয়ে গৈছিল। এতিয়া আমি সিজাবৰ কাৰণে দিয়া নাই, আমি বছ মছলাখিনিৰ লগত পিঁয়াজ বিলাহীৰ লগত ধুনীয়াকৈ মিলাই দিছোঁ। হৈ গ'ল আমাৰ। এতিয়া আমি গেছৰ ফ্লেমটো বন্ধ কৰি দিছোঁ। এতিয়া আমি আপোনাক পৰিৱেশন কৰি দেখাইছোঁ। মই যে ইয়াত ঠাৰি দুডাল পেলোৱা নাছিলোঁ, এইখিনি চুহি খাই বেঙেনা পোৰা খোৱাতকৈও ঠাৰিডাল চুহি খালেহে বেছি টেষ্টি হয়। এয়া ৰেডি হৈ গ'ল আপোনাৰ বেঙেনা পোৰাৰ ৰেচিপিটো, আৰু মই অকণমান কেঁচা ধনিয়াৰে গাৰ্নিছ কৰি দিছোঁ। এয়া আপোনালোকলৈ ৰেডি হৈ গ'ল মোৰ বেঙেনা পোৰাৰ ৰেচিপিটো। বনাই খাবচোন কেতিয়াবা, বহুতেই টেষ্টি হয়। কেনেকুৱা লাগিল বাৰু ৰেচিপিটো? ভাল লাগিলনে? ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰো কৰি দিব। আৰু যিসকলে আজি মোৰ চেনেলটো নতুনকৈ চাইছে তেখেতসকলে যেন ছাবস্ক্ৰাইবো কৰি লয় আৰু কাষত থকা বেল আইকনটোও দবাই দিব। তেতিয়াহে মই বনোৱা ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে অতি সোনকালে পাই যাব। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। অতি সোনকালে এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিম। ধন্যবাদ।